বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত চ'ত মাহত জন্মগ্ৰহণ কৰা জাতক জাতিকাৰ স্বভাৱ চৰিত্ৰ প্ৰেম ভালপোৱা কেনেকুৱা ধৰণৰ হ'ব পাৰে সেই সম্পৰ্কে কিছু কথা ক'বলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। বন্ধুসকল, চ'ত মাহত জন্মগ্ৰহণ কৰা জাতক জাতিকা সাধাৰণতে সুন্দৰ, দয়ালু, সুখী, ভোগী, সংগীতপ্ৰিয়, সন্মানী, ধনী, সৎকৰ্মী আৰু বিনয়ী স্বভাৱৰ হয়। এওঁলোকৰ চকুজুৰি উজ্জ্বল আৰু দীপ্তমান হয়। এওঁলোকে কবি, অভিনেতা, নাট্যকাৰ, গায়ক আদি হিচাপে সুনাম অৰ্জন কৰিব পাৰে। এওঁলোক পৰিশ্ৰমী হয়, লগতে অধ্যৱসায়ী হয় আৰু কল্পনা প্ৰৱণশীল হয়। পিতৃ মাতৃৰ কথা ক'বলৈ গ'লে মাকৰ কাৰণে সদায় এওঁলোক চিন্তাশীল হৈ থাকিব লগা হয়। পিতাকৰ প্ৰভাৱ জীৱনত বেছি থাকিব। বিদ্যাৰ স্থানটো শুভ হয়। উৎসাহেৰে পঢ়া শুনা কৰিব আৰু জ্ঞান আহৰণ কৰিব। অৰ্থনৈতিক দিশতো মোটামুটি ভালেই। মাজে মাজে অৰ্থ সংকট আহিব যদিও পিছলৈ প্ৰচুৰ উন্নতি হোৱাৰ যোগ থাকে। বন্ধুসকল, চ'ত মাহত সাধাৰণতে দুই শ্ৰেণীৰ জাতক জাতিকাৰ জন্ম হোৱা দেখা যায়। এটা হ'ল দুৰ্বল চৰিত্ৰৰ আৰু এটা হ'ল খুব বীৰ্যমান তথা উৎসাহী হয়। দুৰ্বল চৰিত্ৰৰ হ'লে দ্ৰুত উন্নতি কৰিবলৈ গৈ জুৱা খেলি সৰ্বহাৰা হ'বও পাৰে। সম্পত্তিৰ কাৰণে মেল মোকৰ্দমাত পৰিব লগাও হ'ব পাৰে। বন্ধুসকল, চ'ত মাহত জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলে নিজা অৰ্থৰে মন্দিৰ, বিদ্যালয় নিৰ্মাণ কৰিব পাৰে। বন্ধুসকল, এওঁলোকৰ বিবাহিত জীৱন সুখৰে হয়, তথাপিও কিন্তু পৰকীয়া প্ৰেমত পৰাৰ সম্ভাৱনা থাকে। বন্ধুসকল, যদিহে আমি এই মাহত জন্মগ্ৰহণ কৰা মহিলাসকলৰ বা স্ত্ৰীসকলৰ বিষয়ে যদি বিশেষভাৱে ক'বলৈ যাওঁ, এওঁলোকে কথা অলপ বেছিকৈ কোৱা ধৰণৰ হয়। এওঁলোকৰ চাকৰি জীৱনত পদোন্নতি হয় আৰু সকলোৰে পৰা সা সন্মান পায়, কিন্তু পইচাৰ প্ৰতি এওঁলোকৰ অলপ লোভটো বেছি থাকে। জাতিকা গায়িকা হোৱাৰ উপৰিও অভিনয় কৰিব পৰা ধৰণৰ হয়, লগতে এওঁলোকৰ দাম্পত্য জীৱন সুখৰে হয়। বন্ধুসকল, যদিহে আমি চ'ত মাহত জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ বেমাৰ আজাৰৰ বিষয়ে ক'বলৈ যাওঁ, তেন্তে এওঁলোকৰ ছালৰ বেমাৰ, কেঁচুমূৰীয়া, লগতে বুকুৰ বিষ হোৱাৰ সম্ভাৱনা থাকে।